নমস্কাৰ, মই দিগন্ত। তো আকৌ এবাৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগতে মই IITৰ ওপৰত বেলেগ বেলেগ টপিকত তিনিটাকৈ ভিডিঅ' আপলোড কৰিছোঁ আৰু এইটো ভিডিঅ' আটাইতকৈ আকৰ্ষণীয় আৰু সৌন্দৰ্যপূৰ্ণ হ'বলৈ গৈ আছে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি IITৰ কিছুমান সৌন্দৰ্যপূৰ্ণ ঠাই আৰু বিভিন্ন ব্লকলৈ যাম আৰু মোৰ লগত আছে চিন্ময় লেংকা। ইয়াক মই কেমেৰামেন বনাই দিছোঁ আৰু মই আপোনালোকক ঠাইবোৰ এক্সপ্ল'ৰ কৰাম। তো বলক এতিয়া। तो कैमरामैन बना लेना क्या कुछ तो जॉब मिला ना? छोड़ी हाँ, चल बीटेक इधर से करके जाएंगे कुछ तो इधर जॉब मिला ना? इधर इधर था कि इधर था इधर हाँ, इस साइड से जाने के लिए कहा। এতিয়া আমি এটা ছাইডৰ পৰা গৈ যিমান দূৰ পাৰোঁ গৈ থাকিম। আপোনালোকে চাইছেনে মই ক'ত আছোঁ? এই চাওক, IIT কিমান ডাঙৰ ডাঙৰ বিল্ডিঙৰ মাজতো। ৱাও, কিমান মজা লাগিছিল। আপোনালোকে কেতিয়াবা যদি অপৰচুনিটি পায় গুৱাহাটী IITত আহিবলৈ, তো চিয়'ৰ আপোনালোকে আহি যাব। ৱাও, কিমান এটা ডাঙৰ ইনষ্টিটিউট। ৱাও, ইয়াতে আপোনালোকে চাইডে চাইডে যিমান ডাঙৰ ডাঙৰ বিল্ডিংবোৰ দেখা পাই আছে, এইবোৰ প্ৰতিটো এটা এটাকৈ ডিপাৰ্টমেণ্ট হয়। ৱাও, এতিয়া আপোনালোকে এই ভিউটো চাওক। বাহিৰত ওলায়ে আপোনালোকে এনেকুৱা এটা ভিউ দেখা পায়। ৱাও ৱাও, চাওকচোন এবাৰ। হে ৰুকো, হেল্ল' হেল্ল', ৰুকো ৰুকো, ক'ত আছোঁ চাওকে। অ' মাই গড, ক'ত আছোঁ মই চাওকে। এইটো হ'ল গুৱাহাটীৰ IIT। মই গুৱাহাটীত আছোঁ বুলি মোৰ বিশ্বাসেই হোৱা নাই। মই ভাবি আছোঁ যে মই ক'ৰবাত ফৰেইন কাউণ্ট্ৰিত আহিছোঁ। ইমান ডেভেলপ আমাৰ গুৱাহাটী IIT, মই জাষ্ট ভাবিবই পৰা নাই। আপোনালোকে চাব পাৰে। ৱাও ৱাও, কিমান ডাঙৰ ডাঙৰ বিল্ডিং, জাষ্ট জাষ্ট এমেজিং। মাই গড, কি ক'ত আহিছোঁ মই। এইকেইদিনটো মই হোষ্টেলৰ ভিতৰত আছিলোঁ। মই সিমান এটা ঘূৰা নাই আৰু টাইমো পোৱা নাই। কিন্তু আজি যি আমাৰ প্ৰগ্ৰামটো সোনকালে শেষ হৈ গ'ল, তো সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ IITখন। আৰু আহি মই জাষ্ট অবাক। এই চাওক, আপোনালোকে জাষ্ট একবাৰ লোকেশ্যনটো চাওকচোন। আপোনালোকৰ এনেকুৱা লাগিছেনে এইখন আমাৰ অসমৰ গুৱাহাটী হয়? কিমান ধুনীয়া কেম্পাছ, মানে আৰু বেলেগ জেগাত কিয় আমাৰ ফুৰিব লাগে কওকচোন। হা, আমাৰ ওচৰত ইমান ধুনীয়া এখন কেম্পাছ থাকোঁতে কিন্তু প্ৰব্লেম এটাই, চবকে সোমাব নিদিয়ে। এইটো এটা বিগ প্ৰব্লেম। এইটো চাগে ব্লগ চলগ সেইবোৰ ডিটেইলছ দিয়া আছে এইখনত। কিমান ধুনীয়া প্লেচ ৱ'। এতিয়া আমি গৈ আছোঁ বায়'টেকনিকেল ডিপাৰ্টমেণ্টত। তো তাতে এটা ছাৰ আছে, প্ৰফেচৰ ছাৰে মোক মাতিছে। তো কিয় বা মাতিছে নাজানো। কালি মোৰ তেতিয়া ছাৰে লগ পাইছিল, মানে বাইকখনৰ কথা গম পাই মোক কৈছে তুমি মোৰ গৃহত আহি মোৰ লগত লগ কৰিবা। তো সেইকাৰণে এতিয়া সেই বায়'টেকন'লজি ডিপাৰ্টমেণ্টত গৈ আছোঁ, গৈ ছাৰৰ লগত লগ কৰি আহোঁ। তো যায়ে আছোঁ, সেইকাৰণে ভাবিলোঁ যে আপোনালোককো অলপ দেখাই দিওঁ যে সেইখন কেনেকুৱা। চাওকচোন এবাৰ ভিউটো চাওক। ৱাও, বেষ্ট, মানে কি ক'ম আৰু। এতিয়া বলক ভিতৰলৈ যাওঁ। তো ইয়াতে আপোনালোকে লেফ্ট ছাইডে যিবোৰ ৰুম দেখা পাই আছে, এইটো হৈছে IITত থকা বিভিন্ন ছাৰবোৰৰ ইয়াতে অফিচ বুলি ক'ব পাৰোঁ। ইয়াতে আছে আমাৰ ছাৰজন। তো আমি লগ কৰি আহি ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। A few moments later. তো এইজন ছাৰক লগ কৰি আহিলোঁ। তো ভিতৰত যি হ'ল আৰু। এতিয়া আমাৰ মেইন ভিডিঅ'লৈ আহোঁ।
তো এই ভিডিঅ'টোৰ উদ্দেশ্য আপোনালোকে গমেই পাইছে যে অকল ঠাইবোৰ দেখুওৱা তো বলক এতিয়া আৰু কিছুমান অদ্ভুত ঠাই লৈ যাওঁ তো এইখন হ'ল গুৱাহাটী IITৰ ভিতৰত থকা চেণ্ট্ৰেল ৱৰ্কশ্বপ আৰু তাৰ ওচৰতে আছে মেকানিকেল ডিপাৰ্টমেণ্ট তো এতিয়া আমি মেকানিকেল ডিপাৰ্টমেণ্টত যাম इतने सारे बिल्डिंग में भी मन नहीं भरा अभी भी बना रहा है इसलिए IIT है हाँ C ब्लॉक ये अंधेरा है यहाँ पर लिखा कहीं तो लिखा नहीं हुआ है वो मैकेनिकल ये जो सिंबल है ये मैकेनिकल का है ना हाँ এইফালেদি এতিয়া আমি যাম মেকানিকেল ডিপাৰ্টমেণ্টত আৰু আপোনালোকে চাওক আমি যে পাৰ্কত ঘূৰিবলৈ যাওঁ ইয়াতে প্ৰতিটো ডিপাৰ্টমেণ্টৰ ওচৰে ওচৰে তেনেকুৱা এখন পাৰ্ক এনেই থাকি যায় हम वो जो पल्सर है ना वहाँ पर अप्लाई करेंगे पल्सर तो बोल दिया कि अप्लाई करने के लिए इसके लिए प्रोजेक्ट पेपर बनाना चाहिए ये सब जो बोला ना वहाँ पर प्रोजेक्ट रिपोर्ट नहीं चाहिए आगे भाई तो फॉर्म नहीं दिखाइए सी ब्लॉक इधर है क्या তো পাই গ'লোঁ আমি মেকানিকেল ডিপাৰ্টমেণ্ট ইয়াতে আকৌ আমি দুজন প্ৰফেচাৰ ছাৰক লগ কৰিম আৰু তাৰপিছত এই ডিপাৰ্টমেণ্টবোৰৰ এটা সৰু নাইট ভিউ আপোনালোকক দেখুৱাম আৰু তাৰপিছতে মই ভিডিঅ'টো শেষ কৰিম A few moments later. তো হৈ গ'ল আমাৰ ছাৰৰ লগত মিটিং তো এইখিনিয়ে আছিল আজিৰ কাৰণে তো এতিয়া মই নাইট ক্লিপটো দেখুৱাই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ইধৰ চে আয়া কা আপোনালোকে দেখা পাইছে গুৱাহাটী IITৰ যিবোৰ বিল্ডিং আছে সেইটো নাইট ভিউ